নমস্কাৰ বন্ধুসকল, মই আজি আহি আছোঁ কল্যাণী থান। মোৰ লগত আছে বাপিদা, আমাৰ ৰুমৰ কাষতে থাকে, ৱালমেট বুলি ক'ব পাৰি। এইজন বাপিদা আৰু বাপিদাৰ লগত আছে বাপিদাৰ ভাইটি। মোৰ আজি স্কুলো বন্ধ, সেইবাবে ভাবিলোঁ আমি তিনিজনে ওলাই যাওঁ বুলি। তেওঁলোকৰো বিশেষ কাম নাই। আৰু প্ৰথম আমি বাপিদাৰ গাঁৱত সোমালোঁ, মিল বজাৰ। তাতে এটা শিৱ মন্দিৰ আছিলে, তেওঁ সেৱা কৰি যাওঁ বুলি ক'লে, বহুত দিন অহা নাই ঘৰত। ময়ো তাতে সেৱা কৰিলোঁ। আৰু ওচৰতে ঘাট আছে, ব্ৰহ্মপুত্ৰৰ ঘাট আছে, পাৰ লাগি আছে, এয়া ৰাজহাঁহ চৰি আছে। তাতে আমি সেৱা কৰি অলপ টাইম তাতে কটালোঁ। তেওঁ লগৰ আগৰ পুৰণা বন্ধু আছিলে বাপিদাৰ, তেওঁ সেই বন্ধু বান্ধৱৰ লগত কথা পাতিলে, ময়ো অলপ ভিডিঅ' কৰিলোঁ। এয়া ৰাজহাঁহ আছে, ইয়াত বহুত ৰাজহাঁহ চৰি আছে। 100-150 মান হ'ব ৰাজহাঁহ আছে। আপোনালোকে দেখিছে চাগে, এইখিনি দেখিছেনে কিমান ৰাজহাঁহ আছে, ধুনীয়াকৈ পানীত মুকলি মৰে। এই মন্দিৰৰ ৰাজহাঁহ বুলি কৈছে ৰাজহাঁহখিনি। আৰু ইয়াত চাওক, মাছ ঘূৰি ফুৰিছে, সৰু সৰু কিবা পুঠি মাছ, দৰিকণা মাছ, এনেকুৱা কিবা মাছ আছে। হাঁহবোৰে পূৰা চিঞৰি আছে। ৰাজহাঁহৰ মাতটো শুনি ভাল লাগে বাৰু। আগতে আমাৰ ঘৰতো আছিলে, আজিকালি গাঁওবিলাকত এনেকুৱা ৰাজহাঁহ দেখিবলৈ পোৱা নাযায়। ইয়াতে আমি এনেকৈ অলপ সময় পাৰ কৰিলোঁ। বাপিদাৰ কোনোবা ফ্ৰেণ্ড এজনক লগ কৰিব লগা আছিলে, তেওঁ আহি পোৱা নাছিলে, সেইবাবে অলপ টাইম আমি তাত ৰ'ব লগা হ'ল। আৰু আমি আধা ঘণ্টা 45 মিনিটমান ৰোৱাৰ পাছত বাপিদাৰ ফ্ৰেণ্ডজন আহি পালে। তেওঁ ফ্ৰেণ্ডজনক লগ কৰিলে, কি কথা পাতিবলগীয়া আছিলে পাতিলে। তাৰ পাছত আমি আকৌ পুনৰ কল্যাণী থানলৈ বুলি ৰাওনা হ'লোঁ। আমি প্ৰায় 11:30-11:30 বজাত কল্যাণী থান পাই গ'লোগৈ। মই প্ৰথমবাৰ বাবে কল্যাণী থান গৈছোঁ। আগত মই শুনিছোঁ থানখনৰ বিষয়ে, কিন্তু মই ইয়াত অহা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। বিশেষকৈ আজি মই ঘৰত যাম, সেইবাবে অলপ সোনকালে আহিলোঁ আৰু সেৱাও কৰিলোঁ। আমি অকণমান লৰালৰি কৰিবলগীয়া হ'ল। ইয়াৰ লগত বাপিদাৰ ভাইটি। বাপিদাই মোক কৈছে এই থানখনৰ বিষয়ে, এই থানখনৰ মহিমাৰ বিষয়ে। ইয়াত বহুত ধুনীয়াকৈ দুৰ্গা পূজা পাতে। দুৰ্গা পূজাত আহিবলৈ বহুত ভাল লাগে বুলি কৈছে। আৰু এইটো ওচৰতে এটা বহুত ডাঙৰ পুখুৰী আছে। এই পুখুৰীটো ৰজাদিনীয়া পুখুৰী বুলি কৈছে বাপিদাই। পুখুৰীটোৰ নাম ডিপুৰা নে এনেকৈ কিবা এটা কৈছে। পুখুৰীটো বহুত ধুনীয়া, ছাইডবিলাক বহুত ধুনীয়াকৈ বনাইছে গভৰ্ণমেণ্টে। আৰু লাইটিং পিছত দিলে বহুত ধুনীয়া হ'ব। এতিয়া সিমান কমপ্লিট হোৱা নাই, বহুত ধুনীয়া লাগিছে কিন্তু দেখিবলৈ। পিছত লাহেকৈ কমপ্লিট হ'বগৈ আৰু যেতিয়া কমপ্লিট হ'ব তেতিয়া বহুত ভাল লাগিব। পুখুৰীটো বহুত ডাঙৰ, মিনিমাম 16, 17, 18 বিঘামান হ'ব চাগে। বিঘা নহ'ব, পূৰা মানহে হ'ব চাগে। কিমান আছে একজেক্টলি নাজানিম বাৰু, কিন্তু বহুত ডাঙৰ পুখুৰী। আমাৰ গাঁৱতো আছে ৰঙতি পুখুৰী। ৰঙতি পুখুৰীতকৈ অলপ ডাঙৰ যেন লাগিছে। ৰাধা পুখুৰী সমানে হ'ব নেকি। আৰু ইয়াত আগতে বোলে কিবা বলি বিধান এনেকুৱা কিবা হয়, ইমান বিশেষ তেওঁ নাজানে। এইবিলাক জেগাতে আগতে হৈছিলে, কিন্তু দুৰ্গা পূজা বহুত ধুনীয়াকৈ হয়। ইয়াতে জুবিন দাকো শ্ৰদ্ধাঞ্জলি দিয়া আছে, বহুত ভাল লাগিছে দেখি। এয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ইয়াত, চাগে কমিটিৰ ৰাইজে কৰিছে। আৰু আমি অলপ ভিতৰলৈ গ'লোঁ, ভিতৰত সেৱা কৰিলোঁ, অলপ টাইম ভিতৰত কটাই। ভিতৰখন বহুত ডাঙৰ, মন্দিৰ ভিতৰভাগ বহুত ডাঙৰ হয়। আগতে এই জেগাতে এনেকুৱা বলি যিবিলাক কাম হয়, এনেকুৱা এই জেগাটোতে হয় বুলি কৈছে বাপিদাহঁতে। আৰু কিছুমান ছাইডত কিছুমান মূৰ্তি বনোৱা আছে ধুনীয়া ধুনীয়া। ইয়াত প্ৰসাদ খাই যাবলৈ ক'লে আমাক মন্দিৰৰ ফালৰ পৰা। আমি প্ৰসাদ ক'ত পাই, এই ছাইডতে দি আছে খুৰা এজনে। ককাজনে প্ৰসাদ দিলে, প্ৰসাদ ধুনীয়াকৈ থৈ দিয়া আছিলে আমাক। আমি তিনিজনে প্ৰসাদ ল'লোঁ। প্ৰসাদ খাই বৈ আমি আকৌ আধা ঘণ্টা 45 মিনিট আমি ইয়াত থাকিলোঁ, কাৰণ আমি ঘৰলৈ যোৱাৰ কথা আছে। বাপিদাহঁতো আজি ঘূৰি আহিব লাগিব, সেইবাবে বেছি দেৰি নকৰি আমি পুনৰ তাৰ পৰা ওলাই আহিলোঁ।